হেল্ল' বন্ধুসকল, কি খবৰ? চাইবাৰ এডুকেশ্যনেল আপোনালোকক স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰু ইতিহাসত আজিৰ দিনটো আমি জানিব বিচাৰিম। আজিৰ দিনটোত অৰ্থাৎ 28 অক্টোবৰ ইতিহাসত আজিৰ দিনটোত হোৱা কিছুমান উল্লেখযোগ্য ঘটনাসমূহৰ বিষয়ে। হয়, 1884 চনত আমেৰিকাৰ তেতিয়াৰ প্ৰেছিডেণ্ট গ্ৰ'ভাৰে ফৰ্মেলি আনভেইল কৰিছিলে ষ্টেটু অফ লিবাৰ্টি, যিটো গিফ্ট কৰিছিলে ফ্ৰান্সে গিফ্ট কৰিছিলে বন্ধুত্বৰ চিন হিচাপে। তাৰপিছত এইটো ষ্টেটু অফ লিবাৰ্টি গিফ্ট ফ্ৰম ফ্ৰান্স এজ এ ফ্ৰেণ্ডশ্বিপ। তাৰপিছত আহিছোঁ কি 1891 চনত, হয় 1891 চনত আজিৰ দিনটোতে 7,300জন মানুহ ঢুকাইছিলে জাপানত। হয়, 7,300 পিপল ডাই ইন জাপান আৰ্থকুৱেক, মানে জাপানত হোৱা ভূমিকম্পৰ ফলত 7,300জন লোকৰ প্ৰাণহানি হৈছিল। হয়, 1818 চনত আজিৰ দিনটোতে জাপান আৰু অষ্ট্ৰিয়াৰ ছেপাৰেশ্যন হৈছিলে। আফটাৰ ছেপাৰেশ্যন অফ অষ্ট্ৰিয়া এণ্ড জাহাংগীৰ, মই যদি শুদ্ধকৈ উচ্চাৰণ কৰিছোঁ সেই শব্দটো হ'ল চিকোস্লোভাকিয়া বিকাম ইণ্ডিপেণ্ডেণ্ট। চিকোস্লোভাকিয়া কি কৰিছিলে? ইণ্ডিপেণ্ডেণ্ট হৈছিলে আফটাৰ দ্য ছেপাৰেশ্যন অফ অষ্ট্ৰিয়া এণ্ড হাংগেৰী আৰু অষ্ট্ৰিয়াৰ বিভাজনৰ ফলত কি হৈছিলে? চিকোস্লোভাকিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিলে। তাৰপিছত আহিছোঁ আমি আজিৰ দিনটোৰ পিছৰটো ইভেণ্টলৈ মানে খবৰলৈ। 1954 চনত আৰ্নেষ্ট হেমিংৱে ৰিচিভ দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ। হয়, 1954 চনত আজিৰ দিনটোৱে আৰ্নেষ্ট হেমিংৱে নোবেল বঁটা লাভ কৰিছিল। কি ক্ষেত্ৰত লাভ কৰিছিলে? তেখেতে লিটাৰেচাৰ, হয়, সাহিত্যত লাভ কৰিছিলে। অ'কে, 1955 চনত আজিৰ দিনটো অৰ্থাৎ 28 অক্টোবৰ আজিৰ দিনটোতে ইজিপ্ত এণ্ড চৌদি আৰবিয়া চাইন দ্য ট্ৰিটি স্বাক্ষৰ কৰিছিল। কাৰ মাজত হৈছিল আজিৰ দিনটোত? ইজিপ্ত আৰু চৌদি আৰবিয়াৰ মাজত। আপোনালোকে যদি জানে এই চুক্তিখনত কি আছে বা কেনেকুৱা ধৰণৰ, নিশ্চয় কমেণ্ট কৰি জনাব মোৰ। গতিকে আপোনালোকলৈ এৰি দিছোঁ এইটো ট্ৰিটি। মই বিশেষ নাজানো। ইজিপ্ত আৰু চৌদি আৰবিয়াৰ মাজত যিখন স্বাক্ষৰিত হৈছিল চুক্তি 1955 চনত। হয়, 1955 চনত। এই ট্ৰিটিনো কি? আপোনালোকে যদি জানে তলত কমেণ্ট কৰি জনাব। তাৰপিছত কি হৈছিলে? 2001 চনত হয় 2001 চন জাৰ্মান চেঞ্চেলৰ গেৰহাল্ড স্ক্ৰ'ডাৰ এৰাইভছ অন এ ভিজিট টু ইণ্ডিয়া। জাৰ্মান চেঞ্চেলৰ গেৰহাল্ডে ইণ্ডিয়া ভিজিট কৰিছিলে। স্পেচিয়েল এনভাই ইছ্যু টু মোৰি অফ জাপানছ প্ৰাইম মিনিষ্টাৰ জুনিচিৰো কোজামি কেম। জাপানৰ প্ৰাইম মিনিষ্টাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী 2001 চনৰ জুনিচিৰো কোজামি কেম অন এ টাৱাৰ অফ ইণ্ডিয়া। 2004 চনত 40,000 ইয়াৰ অল্ড টম্বছ হেভ বিন ডিটেক্টেড ইন বেইজিং। 15,000 বছৰত পুৰণি মানে আৱিষ্কাৰ কৰা হৈছিলে বেইজিঙত। টক্স উইথ ইৰাক অন নিউক্লিয়াৰ ইছ্যুজ ফেইলছ। ইউৰোপীয়ান ইউনিয়নে টক কৰিছিল, মানে কথা পাতিছিলে ইৰাকৰ লগত নিউক্লিয়াৰ যিটো ইছ্যু চলি আছিল 2004 চনত, সেইটো অকৃতকাৰ্য হোৱাৰ ফলত মানে হোৱাৰ কাৰণে ইউৰোপীয় ইউনিয়নে কি কৰিছিল? ইৰাকৰ লগত নিউক্লিয়াৰ ইছ্যু ফেইলৰ কাৰণে কথা পাতিছিল। 2009 চনত, হয় 2009 চনত আজিৰ দিনটোত 117জন মানুহ ঢুকাইছিলে, 213জন মানুহ ইনজুৰ্ড হৈছিলে ইন পাকিস্তান বম্ব ব্লাষ্ট ইন পেছৰ। পাকিস্তানৰ পেছৰত হোৱা বম্ব ব্লাষ্টৰ ফলত কি কৰিছিলে? 2009 চনত আজিৰ দিনটোতে 117জন মানুহ ঢুকাইছিলে আৰু 213জন ইনজুৰ্ড হৈছিলে পাকিস্তানৰ পেছৱাৰত। হয়, পাকিস্তানত এইবোৰ ঘটনা ডেইলি ঘটিয়ে থাকে, আমি নিশ্চয় জানো। আৰু 2012 চনত কি হৈছিলে? 2012 চনত আজিৰ দিনটোত এই ভাইলেশ্যন অফ চিজফায়াৰ ইন চিৰিয়া 128 পিপল হেভ বিন কিল। 128জন মানুহ নিহত হৈছিলে, ঢুকাইছিলে এই ভাইলেশ্যন এটা সংঘাতত চিৰিয়াৰ। হয়, আমি পিছত আহিছিলোঁ। এইটো ইমান দৰকাৰী নহয়। জাৰ্মানী বৰ্ণ অন 2008 অক্টোবৰ। হয়, আজিৰ দিনটোত জন্মলাভ কৰা কিছুমান বিশেষ ব্যক্তি। 1883 চনত মৰিছুৰ গ্ৰেনিয়াৰ হেইলেট হোম ছেক্ৰেটাৰী ইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। হয়, আজিৰ দিনটোত বাৰ্থডে কাৰ? 1955 চনত বিল গেটছ, ফাউণ্ডাৰ অফ মাইক্ৰ'ছফ্ট ৱাশ্বিংটন। বিল গেটছৰ আজিৰ দিনটোতে জন্ম হৈছিল। হয়, আজি বিল গেটছৰ জন্মদিন। হেপী বাৰ্থডে টু হিম।
আমি উইচ কৰিছোঁ তেওঁক নহয় জানো অ'কে 1963 চনত 1963 উৰ্জিত পেটেল 24th গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কি হৈছিল আজিৰ দিনটোত জন্ম হৈছিল উৰ্জিত পেটেলৰ জন্ম কেতিয়া হৈছিল 1963 চনৰ আজিৰ দিনটোতে চ' উৰ্জিত পেটেলকো আমাৰ ফালৰ পৰা জন্মদিনৰ বহুত বহুত শুভকামনা জনাইছোঁ 1930 চনত হয় 1930 চনত কি হৈছিল অঞ্জন ফেমাছ ছং ৰাইটাৰ অফ ইণ্ডিয়ান হিন্দী ফিল্মছ এণ্ড ৰিন'ড শ্বেয়াৰ অফ হিজ টাইম অঞ্জনৰ যিটো ফেমাছ হিন্দী ফিল্মৰ বলিউডৰ মানে ছং ৰাইটাৰ গীতিকাৰ তেখেতৰ জন্ম হৈছিলে হয় 1871 চনত অতুল প্ৰসাদ সেন ফেমাছ ল মেকাৰ এডুকেশ্যন লাভাৰ কম্প'জাৰ এণ্ড ৱেল ন'ন পয়েট এণ্ড মিউজিচিয়ান অফ বাংলা লেংগুৱেজ বেংগলী সাহিত্যৰ বেংগলী মিউজিকৰ আৰু কম্প'জাৰ আছিল তেওঁ ল মেকাৰ মানে তেওঁ আইনৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছিলে এডুকেশ্যন লাভাৰ শিক্ষাক তেওঁ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ কাৰণে কাম কৰিছে অতুল প্ৰসাদ সেনৰ আজিৰ দিনটোতে কি হৈছিলে জন্ম হৈছিলে হয় আহিছোঁ 1867 চনত হয় 1867 চনত আজিৰ দিনটোতে 1867 চনত আজিৰ দিনটোতে চিষ্টাৰ নিবেদিতা বিবেকানন্দ এলিয়ান টিচাৰ ছ'চিয়েল ৱৰ্কাৰ বিবেকানন্দ স্বামী বিবেকানন্দ টিচাৰ আৰু ছ'চিয়েল ৱৰ্কাৰ তেখেতৰ জন্ম হৈছিলে নিবেদিতাৰ হয় ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকৰ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ মই আপোনালোকৰ ন'টিফিকেশ্যন যাবলৈ আৰু মোক উৎসাহ দিবলৈ ধন্যবাদ জয় অসম